2025 বৰ্ষটো আমাৰ বাবে কি আহিছে নাজানো, কিন্তু একেবাৰে ভাল হোৱা নাই। যেতিয়াৰ পৰা 2025 চন আৰম্ভ হৈছে, আমাৰ কোনোদিন এনেকুৱা এটা আগত হোৱা নাছিলে। মানে মানুহজনৰে হওক বা মোৰে হওক, গা বেয়া হয় সৰুকৈ, মানে চৰ্দি হয়, জ্বৰ হয়, নতুবা কেতিয়াবা গেছ হয়, এনেকুৱাই হয়। কিন্তু দুয়োজনৰে কেতিয়াও মানে হস্পিটেলাইজ হ'বলগীয়া নাছিলে। কিন্তু এই 2025 চনত মানুহজনৰ বেমাৰটো আপোনালোকে গম পায়, দেখিছেই চাগে মোৰ ভিডিঅ'। এইবাৰ আকৌ মোৰ পৰিছে তেনেকৈ। মানে মোৰ এতিয়া 2-3 দিন ধৰি গা বেয়া, যদিও ইয়াতে প্ৰাথমিক চিকিৎসা কৰি আছিলে, ভাল পোৱা নাই। গতিকে কালি গৈছিলোঁ আমি আকৌ নগাঁৱত দেখাবলৈ। এতিয়া যাওঁতে অলপ বেমাৰ এটা ওলাইছে বাৰু দেই, সেইটো কাৰণে মানে ভিডিঅ' চিডিঅ' এইকেইদিন দিবলৈ পৰা নাই। তাৰপিছত এতিয়া ঔষধ পাতি দিছে ডক্টৰে, 3 মাহৰ কাৰণে চাব দিছে। কি হয় নাজানো, 3 মাহ চাই লওঁ। এই বছৰটো মানে আমাৰ এনেকৈয়ে গৈছে, হয়তো এদিন ল'ৰাটোৰ গা বেয়া, এদিন মোৰ গা বেয়া, এদিন মানুহজনৰ গা বেয়া। ভগৱানে মানে এই বছৰটো ভালকৈ যোৱাক সেইটোৱে কামনা কৰিছোঁ। আমাৰ দিনবোৰ ভাল হওক, কেতিয়া যে হ'ব নাজানো, কিন্তু পাইছোঁ দে। বন্ধ কৰি ল'ব। এতিয়া আহিছে দেখোন মানুহ কিছুমান।